कसुगाव पाब्लिक गोजौ फरायसालियावबो गुन उत्सव खुंफुंदों। बे गुन उत्सवनि समावनो कसुगाव पाब्लिक गोजौ फरायसालियाव एमएलए रबिराम नार्जारिया दावबायहैदों। फरायसालियाव दावबायहैनानै फरायसालिखौ नायदिंनायजों लोगोसे फरायसाफोरनि दिथागिरिफोरजों गुवारै सावरायज्लायदों। लोगोसे फरायसाफोरजों सानजौफुनि जाग्रा आदारबो जाफानायखौ नुनो मोननाय जादों। ধন্যবাদ দিছো। আজি কাৰ্যসূচীটো সুচাৰুৰূপে গভৰ্ণমেণ্টে যেনেকৈ বিচাৰিছিলে ঠিক তেনেকৈ আমি দেখুৱাব পৰাৰ কাৰণে। তো এতিয়া বনোৱাৰ মূল উদ্দেশ্যটো হ'ল যে এই অঞ্চল যিটো পিছ পৰি থকা অঞ্চল, ইয়াত শিক্ষাৰ পোহৰটো খুব যাতে সকলো অঞ্চলতে যাতে ইয়াৰ পোহৰটো পায়, ইয়াৰ কাৰণে এই উদ্দেশ্যেৰে এই অঞ্চলৰ আমাৰ গাৰ্জেনসকল, ছাত্ৰ ছাত্ৰীসকল, ৰাইজৰ সমাজৰ চবৰ কাৰণে ভালৰ কাৰণে মই ইয়াত বাছনি কৰি পেলাই মডেল স্কুলখন দিয়া হৈছে। গতিকে মডেল স্কুল হোৱাৰ লগে লগে গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰ যে একেবাৰে ভাল হ'ব তেনেকুৱা নহয়। ইয়াত কিছুমান অভাৱ অভিযোগ আছে, ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব লগা আছে, বাউণ্ডাৰী ৱাল ঠিক ঠাক কৰিব লগা আছে আৰু ডেকৰেশ্যনৰ কথা আছে। আৰু ইয়াত যিহেতু এমালগামেটেড হৈ গ'ল, এল পি স্কুলৰ অৱস্থা এইবিলাক আমি ঠিক কৰিব লাগিব। টিচাৰসকলৰ নিজৰ দায়িত্ব কৰ্তব্য পাৰফৰ্মেঞ্চ ৰলবিলাক ঠিক কৰিব লাগিব। গোটেইখিনি ঠিক ঠাক কৰিব লগা ভালেখিনি কাম এতিয়াও আছে। মই চৰকাৰৰ পৰা সহযোগ বিচাৰিছোঁ, শিক্ষা বিভাগৰ কৰ্তৃপক্ষৰ পৰা মই বিচাৰিছোঁ, আমাৰ BCDC চেয়াৰমেন ডাঙৰীয়া তেখেতৰ পৰা মই বিচাৰিছোঁ যে আমাৰ এইখন স্কুল কম্পাউণ্ডৰ ভিতৰত বা বাহিৰত যিখিনি কাম কাজ কৰিব লগা আছে, তেখেতসকলে যিহেতু উন্নয়নৰ লগত জড়িত হৈ আছে, নিশ্চয় তেওঁলোকৰ ফালৰ পৰাও কিছুমান আঁচনি তেখেতসকলে গ্ৰহণ কৰিব। স্কুলৰ পিছফালে কিছুমান আমাৰ দোষ টাই আছে, সেইবিলাকত মাটি ফিল আপ কৰিব লগা আছে। এইটো যাতে ফিল আপ কৰিবৰ কাৰণে আমাৰ চেয়াৰমেনো নিশ্চয় নজৰ ৰাখিব। এইটো মই তেখেতকো অনুৰোধ কৰিম আৰু মোৰ ফালৰ পৰা যিমানখিনি কৰিব লগা আছে মই সেইটো কৰি আছোঁ। এতিয়ালৈকে আকৌ মই অসম চৰকাৰৰ ফালৰ পৰা নিডা যিটো ফাণ্ড আছে, নাবাৰ্ডৰ যিটো নিডা ফাণ্ড, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে যিটো 50 লাখকৈ দিয়া হয়, সেই 50 লাখ টকাৰ আৰ্থিক অনুদান পোৱা নিডা ফাণ্ডৰ যিটো এতিয়া গভৰ্ণমেণ্টে আমাৰ পৰা 25খনকৈ প্ৰত্যেক MLA পৰা বিচাৰিছে। মই কচুগাঁও এই আমাৰ পাব্লিক হাইস্কুলৰ নামটো অলৰেডি মই দিছোঁ। এই কচুগাঁও পাব্লিক হাইস্কুলখন 50 লাখ টকাৰ আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ফাণ্ড অচিৰে পাই আছে। তেওঁলোকে এইটো পোৱাৰ লগে লগে কি কাম কৰিম আমি আমাৰ SMDCৰ মাজত আলোচনা বিলোচনা কৰি কোনটো বিভাগটো ঠিক কৰিবৰ কাৰণে ব্যৱস্থা ল'ব লাগে সেইটো আমি ঠিক কৰিম। থেংক ইউ। नोंथांनि गथ'आ Nbnn नार्सिं फरायनायनि थाखाय गोसो दं नामा? जुदि गोसो दङब्ला क'क्राझारनि सेम कलेजाव थाबैनो मुं थिसनदो। 2 निफ्राय 3 बोसोरिया नार्सिं फरायनायनि थाखाय बे कलेजाव मोजां खाबु दं। बे खाबुखौ मोनोब्ला थोंजोङै फोनांजाब खालामदो नैबे मबाइल नम्बर 9854550697 आरो 9854300175 आव।